ও হেন্ডেল ও হেন্ডেল একটা কথা হল না কি রে মানে এইকেইদিনটো পুৰা পানী পৰি আছে অঁ এই অমুকে বোলে কল নামক 7 কেজি হোৱা বৰালি পাইছে বোলে ৰে বাহ আরেকজন অমুকে কল মোক 1.5 কেজি হোৱা কালা বাউ যেটা পাইছে রে বাহ কথাটা হল যে মুই ঘৰত কৈ আহিলোঁ যে মুই হেন্ডেলৰতে যাং তে তেলটা গৰম দি থওঁ খানিক মাছ মাৰবা যাম মই তে দুইজনে যাংছো কি হয় নেকি? কই অঁ অঁ যাওয়া যায় মানুহ মাছ পাই আছে পুৰা হয় নেকি অঁ অঁ আমিও কিজান একটা 8 কেজি হোৱা বৰালি পাং অঁ মোৰ দেখোন জাল নাই ৰে মোৰ জালখানটা যোৱাবাৰতে দীপকাই নদীত আটকিছিল আটকিছে নেকি অঁ মইতো মোৰ আছে জাল আনচুং ময়তে আছে হয় নেকি অঁ ৰ তাহলে মই ঘৰত তেলটা গৰম দিবা কম ৰ তাহলে ময়ো যাম কটকো নহ'লে পামতো হেই পাম 8 কেজি হোৱা একটা বৰালি আনবাই লাগব আজি অঁ হ'ব দে আমাৰ বংশতাৰ গোটাৰে হ'ব দে অঁ দে নহ'লে যাংছো অঁ দুইজনে খানিক এটা মাছ তেল চেল গৰম দিবা দিছোং তো আহি কিনা ভাজবাও লাগব আৰু মাছখিনি তাহলে আমি এটা কাম কৰোঁ নেকি আমাৰ গোটাই পৰিয়ালটাক কৈ কিনে যাওঁ নেকি ভাল হ'ব কোৱাটা অঁ তাৰমানে নহ'লে আৰু কাবে দালি বহাব কাবে মাংস আনিব দিগদাৰ হ'ব দিগদাৰ হ'ব তো গতিকে আমি মাছটা মাৰিবা যাওঁ তে আহি তুমি কাষে দালি চালি নাবনাবি অঁ তে আমি আহি মাছটা মাৰি আনি কাটি চবকে দিম দে আৰু এই খাৱা দিবা লাগব দিবা লাগব এতিয়া কৈ হেনা আমি মাৰিব আচ্ছা যাওঁ আচ্ছা আচ্ছা তে তাহলে যাং না চ চ চ উঠ উঠ ওলা ওলা এতিয়া দেৰি কৰি লাভ নাই 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 কাৰণ যাবাই লাগিব লাগব 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 দেৰি কৰিলে আৰু বিশেষ দিগদাৰী হ'ব দিগদাৰি হ'ব দিগদাৰি হ'ব দে ঠিক আছে হ'ব দে আজি আমাৰ হেন্ডেলে জাল লৈ আহিছে মাছ মাৰিবলৈ হেন্ডেল অঁ ক অঁ মাছ মাৰো ৰ ঘৰত লৈ যাম মানে আজি কাম নাইতো মোৰ সেইকাৰণে আৰু মই ভাবিলোঁ আজি অলপ জালে মাৰোঁ আজি আৰু দুপৰীয়া সাজটা অলপমান পাওঁ আৰু পৰিয়ালটাক ঠিকে আছে খাই ভাল পাব অঁ সেয়ে আৰু মোক দুটা কথা ক'ব পাব অঁ নাই নাই লাগব লাগব লাগিব মাছ মাৰবা মাছৰ দাম কমি গৈছে যে একেবাৰে বাজাৰতো নায়েই লোকেল মাছ মাছ বুলি বাজাৰত খালি বোলে পুখুৰীৰ মাছ ভাল এই পুখুৰীৰ মাছ নামটো আৰু লোকেল 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 খোৱাৰ পিছতে গম পোৱা যায় কেনেকা সোৱাদ পইচাৰো পইচা যায় মাছটাওতো আৰু যাই হওক তাও ভাবিলোঁ মানে কষ্ট কৰোঁ কষ্ট কৰি কিজানি আমাৰ দুটামান মাছ আহে নদীৰ দুটামান মাছ লৈ যায় লোকেল মাছ তাতে বোলে বিৰাট বৰালি পায় মানুহবিলাক এতিয়া আশাতে আজি 3 বছৰ ধৰি মই জাল লৈ যুঁজি আছোঁ কিন্তু মই বৰ্তমানলৈকে পোৱা নাই কিন্তু চবেই পায় মইতো চবেই কাবেতো বোলে কিবা 4 কেজি কাবে বোলে তোৰ মোটামুটি 8 কেজি কাবাৰ 5 কেজি মুঠতে চবেই পায় আজি চাওঁ মই যদিতো আৰু কপালত থাকে কথাই নাই নাথাকিলেতো আৰু কি কৰিম ভাই উপায় নাই এইটো গেছে এই হেন্ডেল আহিব না এটা হেন্ডেল কাম কৰ নেকি হেন্ডেল একবাৰ কাম কৰ জালখান উঠাব নালাগে তুই তলত যাই চাই আয় জালৰ তলত অঁ একদম সহজ উপায় মানে মাছটা চাই অহাৰ পিছত উঠাবি তুই মোকতো বেয়া নাপাই না নাপাং নাপাং হেন্ডেল আচ্ছা পেডেলে কোনোবা দিন হেন্ডেলক বেয়া পাব নেকি কোনটো ক তাৰমানে তুই কলি মই কৰিম কিন্তু অলপমান চিন্তা কৰি মই পালো কি তুই মোক কিবা বেয়া পাই নেকি নাপাং 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 পাছে উঠে তলত গেলে আৰু আহিম নিশ্চয় নিশ্চয় মই যাম না পাছে ৰেঞ্জাৰখনৰ চিন্তা নাই কৰিতো এই ইখান আছে 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 ইখানত নকৰোঁ চিন্তা হয় নেকি যাবি নেকি এইবাৰ উঠাও নেক্সট বাৰ যাম আচ্ছা 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 জালখান পাছে লোকেল না চালানি হেন্ডেল এখানতো লোকেল বুলিয়ে কৈছে কিন্তু বাজাৰত যাওঁতে মানুহবিলাকে ক'ল যে বাজাৰত বোলে চালানি জালহে বেছি আছে যাৰ পৰা আনছো সেইটো মোক একদম লোকেল বুলি কৈছে
জালখান কিবা টানা টানা লাগছে আইছে নেকি ঠিক নাই যা নেকি একবার নুমি মই নেক্সট বাৰত যাম নেক্সট বাৰত এইবাৰ তাৰমানে মাছটা নাই নেক্সট বাৰত মই চেষ্টা কৰিম নাই মানে হ'ব নেকি হেণ্ডেল নালাগে নেকি আৰু মাৰবা কিয় নহয় যেতিয়া মাছ আহিছে এই মাছত মানে ঘৰতো কিজানি তেল গৰম দিছে না নহয় মানুহগিলা এনেকে পায় বৱালিটা আচ্ছা খপ কৰি পায় কিন্তু তুই যদি সববাৰে বৱালি খাবা যায় আৰু ক'ত পাবি এইটাইতো কলুং তুই নুমেক মুই ফেলাং বৱালিটা আহিব হয় নেকি তুই নুমেক মুই জালখান ফেলাং জালখান টানা টুনা করবো মুই ভাবিম যে বৱালি আইছে মুই টানি উঠাম শুনছি না হেণ্ডেল এই নেক্সট বাৰ মই উটা কৰি আছো অলপ জিৰা জিৰা মানে আছোং দে অলপ মই ইখান হেৰি কৰি ৰেডি কৰি ফেলাই তাৰপিছত খেল চাই লাভ নাই দে এতে মাছ আছে বুলি সম্ভাৱনা বহুত কম মই অলপ জিৰা হা মই অলপ জিৰা জিৰা বি তাৰমানে হেৰি কৰো তুই ফেলাটো যাই নে ফেলাটো ওই বেদিল কি করি এই যে মুই এবার খেলাম ও মুই তো পালি না দে 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 তুই ফেলাটো মুই তলত যাম দে তলত যাবি জালখানৰ তলত তুই যে এর আগতে মোক কলি যে বোলে একবার তলত যায় ভাল হব নেকি তে উটার কাৰণে মই তোক চেষ্টা চলাও যে এইবাৰ তুই জালখান ফেলা তাৰপিছত মই তলত যাম যাম ফেলা খেলাম ফেলা মই তলত যাব লাগব না তোর বুদ্ধিটা শুনো অলপ জালখান পানীত খেলাম পানীত ফেলা মই জিংকে ফেলাং চাংটো ফেলাং নাকি ফেলা ফেলা তুই কবা জানি না সব কথাটো আৰু কোৱাটা সহজ না তে মইতো ফেলালো এবার তোক ফেলাবা দিলে তে আহি যদি মার চাং 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 কি করা দেখা যাক দেটো দে চাং এই তো গেছে এই যে গেছে বাহ বাহ নাপাবি ও তুই দেখোন ভালে মানে জানি জানুং তো জিৰাবা লাগিব কিয় জিৰা জিৰা খানি উনকেহে বলিতে আনে নেকি আচ্ছা দে তুই যে মোক এলা কৈছিলি যে জালখান একবার তলত যাই এত বুলি মোক একবার তুই কলি না ঠিকই আছে তোর বুদ্ধিটা মই শুনিম কিন্তু তার আগতে তোক মই একটা বুদ্ধি দিং তুই মোরো শুনতো শুন খালি তোরে বুদ্ধি মই শুনবা লাগে গতিকে আজি মই তোক একটা বুদ্ধি দিং তোর বিরাট উপকার হব তুই ওই হেৰি করতে কর ওই মোক জিংকে কৈছিলি জালখানৰ তলত যা বুলি গতিকে তোক একবার কৈছুং তুই আগত যাতো যা তার পিছত মই যাম যা কারণ আমি হ্যান্ডেল আর পেডেল একেলগে তো তুই আগত যাওয়ার পিছত মই পিছত যাম যা তোর বুদ্ধিটা সাংকেঙ্কা হয় মই তার প্রমাণ চাবা খুঁজছো তুই মোর জীবন শেষ করা ধান্দা লাগাইছি না আচ্ছা একটা কাম করতে কর হ্যান্ডেল কি জালখান ধরতো ধর কিয় রে হ্যাঁ আহি আছো জালখান ধর কিয় এই পরে নহয় তুই আগত কামটা কর নহয় জালখান ধর আহি যাম তো ক'ত যাওয়া ধান্দা লাগাইছি না তুই এলা এলা বুদ্ধি ধর নাকি জালখান উঠাই যাম নুমিম আইছে না হ'ব যা নেকি তুই বাছি লওঁ যা যা হয় নেকি আইছে আছে চাং 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 জালখান চাং তোৰে গতি মোৰে গতি একে না আৰু বেলেগ চাং এইকাৰণে মনত ৰাখবা লাগে বুজি পাইছা যে কোৱা সহজ কৰা টান হা পানীৰ তলত যাবা কই মোক তুই না কিয় নাপালি তুই তোক যে যাবা দিলো মই তাৰ মানে তুই মোক কৈ যে এটা কৰ মাছটা দেখাব লাগে নেকি এইটা বাপৰে বাপ বহুত ডাঙৰ দেখোন দাম কত আছে গম পাই এতিয়াতো হেণ্ডেল যাং নেকি যাবা চাই ঘৰতে যাং মাছটো পালুং না এতিয়া আৰু কাটিব লাগিল আমাৰতো দাওটো নাই কুটাৰ এখন আছে হ'ব না হ'ব এই বাবা আৰু ওখানে দে ঘাও এনে 2 টুকুৰা কৰি তুই 1 টুকুৰা লৈ যা দুই 1 টুকুৰা নিং
আমাৰতো আৰু দেৰি নাই, তেল তেল গৰম দিছে, এইখানে কাটি বহাই দিলে হ'ল। মোক কৈছে ঘৰৰ পৰা একটা কথা যে মাছ যদি যাই নাপায় ঘৰত তাহলে কিন্তু কাৰাহি ঠাৰাহি দি ঢেলাব মোৰ মাথায় ঠাতে। কাই কৈছে এনেকে? ঘৰত কৈছে। হয় নেকি? তোৰ মা? কাৰাইটাতে যদি ঢেলাই কাৰাইটা ভাঙি গেলে আৰু বোলে মাছটা ক'ত ভাজিবি, এতিয়া নোহোৱা কাম নহ'বতো ঘৰখনত যাই। নহয় এই নহয়, এটা নহয়, তুই যাই ভালকৈ এখানে বুজাই এখানে মাক বঢ়িয়া করে মাছটা ভাজি খাই লৈ এখানে ঘুমাও। তাহলে যাং না? দে 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 ভাল করে যাবি, রাস্তাটা বেয়া। আরেকটা কথা ক'ব লগা আছিল না? কি বা? মানুহগিলা জিৰি থাকিব না এর পাছৰ ভিডিঅ'? কি? এর পাছৰ ভিডিঅ'ৰ কাৰণে জিৰি থাকিব আৰু মানুহগিলা। আমার? আমার আমার। দে হ'ব, আমি কিবা পালে আৰু আনার চেষ্টা কৰিম দে। আচ্ছা।